কটা মানুহ দেখোন চালা একটাও নাই ইফালে ফোনৰ উপৰি ফোন ঘৰতে চালা এনেই খকা খুন্দাকে ভাত খাই আহিলো পাই ইফালে 1 টাকাও লাভ নহয় আজি ভাড়াটোতো নেপাওঁ তেলো যাব মোৰ সেইকাৰণে চালা গাঁৱত কিবা এটা পাতিলে গাঁৱলীয়া ভাড়া হলে বৰ দিগদাৰ হয়তো পাতিহাঁহ গজেন ওলাইছেহি ভদবুঢ়াহঁত আকৌ অহাই নাই নহয় সোনকালে দেৱী ভাগ আনিবগে লাগে পটাপট গাই আহি ৰেডি ঐ ভুবুলা বল 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 যাওঁ আগ চিটত বহি লওঁগে মামা ব'লা ব'লা এনেকুৱা যে মুকলি মোৱা পিছফালে উঠি যাবলৈ বৰ ভয় লাগে আগফালেকে উঠি লওঁগে আমি ভাতকেইটা খাই চালা খোজকাঢ়ি দিলো যে বৰ পেটটো ঠেলে থুলুপ কৈছে দেবেন চেদাই পালি বনা না চেদাই পালি খাই দিলেহে ভাতকেইটা হজম হব যেন পাইছো ভৱেন দা হ'ল নে আহক 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 জল্দি যাওঁ গাড়ী আহি চাগে ৰৈ আছেহি তই আকৌ ক'ত যাৱ চেঞ্জ কি ক'ত যাওঁ দেৱী আনিবলৈ যাওঁ আকৌ তই কি দেৱী আনিবলৈ যাওঁ দোকান তোৰ বাপেৰে বনাব বাপেৰে চাপেৰৰ কথা নকব হলে দেই মোৰ দেউতা নাই বুলি গম নাপায় নেকি আপুনি হ'ব দে তই যে চালা দেৱী আনিবলৈ ওলাইছ ভাগিনে দোকান বনাবলৈ কোৱা নাই বন্দুকৰ দোকান খুলিম বুলি মই কি অকলে বনাব পাৰিম নেকি মই হলে এইবোৰ বনাই মেলি থাকিবলৈ নাই দেই মই দেৱী আনিবলৈ যাম আপুনি কাৰোবাৰ এটাক বিচাৰি ল'ব কি হ'ল ৰাতিপুৱাই অকল যে হালাই কৰি থাকে দিনভৰ দুইটা দেখা দেখি হবই নোৱাৰে নেকি ভাগিন তই যে দোকান বনাবলৈ কৈছিলি ই দেখোন দেৱী আনিবলৈ ওলাইছে প্ৰমোদ কাটি কৈ থোৱা আছে নহয় তেওঁৰ লগত যাব আকৌ তেওঁৰ লগত বনাবগে দোকান মই ইয়াক লৈ যাওঁ মই আকৌ গম নেপাওঁ নহয় হ'ব দে তেতিয়া যা তহঁতি বল বল ৰঙাই গাড়ী আহি উঠনিয়ে ৰৈ আছে সি মাতিছে সোনকালে মামা দোকানখন হলে বনাবগে দেই কাইলে মাল আনিবগেই লাগিব তই টেনচন নলবি ৰে গধূলিলৈকে দোকান ৰেডি বুলি ধৰ জয় দুৰ্গা মাইকী জয় ঢোল বজা মাদল বজা উৰুলি দে আৰু শংখ বজা কিন গৈ বজাৰত পেনিচুলা পালে 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 আহি পূজা দুৰ্গা পূজা জয় দুৰ্গা মাইকী আপোনাৰ বৰ ডাঙৰ কথা হ'ল নহয় কিনো হ'ল মোৰ ভাগৰ মণি পাৰ্চ বেংকটোকে এৰি থৈ আহিলো নহয় যাচোন যা 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 লৈ আনগে বিচনাখনতে আছে তৌ আৰু দেই দদৌ মানুহটো দেৱী কিনিবলৈ গৈছ আকৌ দেৱী কিনা পইচাকে নিয়া নাই দদৌ কাইলে হলে পূজা চোলা পেন কিনি দিবিগে আকৌ নতুন নতুন ৰচোন ৰ দেৱী আনিবলৈকে পইচা মিলা নাই তই চোলা পেনৰ মাথা মাৰিছ কি আকৌ পইচা মিলা নাই গোটেই দেৱী অনা দায়িত্বটো তোক লবলৈ কোনে কৈছিলে বাকীবোৰকো মিলাই দিবলৈ কবি আকৌ অলপ অলপ দিলে অকলে দিম মিলা মিলি কৰি আকৌ কেলে দিম ভদবুঢ়াৰো এটা লেভেল আছে না কাঞ্চন তৌ এটা লাগি ধৰিলিগে যে আহ সোনকালে বিচনাখনতে আছে ভালকে চা দিন চাক তহঁতৰ যে দেউতাই সঁচাকে বৰ দেৰি কৰি থাকে দেই পাপা তুমি যাবানে নোযোৱা আমি নহলে যাওঁ দেই এনেই ইমান দেৰি ৰখাই থৈছা তহঁতৰ দেউতাৰ কাৰণে ৰৈ থাকোতে যদি গাড়ী যায়গে তেতিয়াহে জমিব দেৱী অনা ফূৰ্তিটো নেপামেই বত্তা আহক আকৌ আহক সোনকালে কিনো কৰি আছে আহিব আহিব ৰ বেছিকে হালা নকৰ ধৰি লৈ নহলে থাপ থাপ দিবহি তহঁতৰ কি হয় ইমান দেৰি হৈছে উঠনি পৰা ইমান হালা লগাই আছ নিজেহে দেৰি কৰি আছা সোনকালে আহিব লাগে আকৌ আমালৈ ৰৈ ৰৈ চাগে ভৱেন দাহঁতৰ আমনি লাগি গৈছেগে মুখে মুখে কথা কোৱা ধৰি লৈ একদম ঘাম ঘাম দিম হ'ব হ'ব আহা সোনকালে বলো বলো দুৰ্গা পূজা ভৱেন অকল তহঁতি দুটা আহিলি যে আৰু বাকী কেইজনৰ কথা গম নাপাম নহয় আহিছে চাগে যাব লাগে চালা জল্দি দেৱী চেৱী আনি আজিয়ে পাতত তুলি দিব লাগে জয় দুৰ্গা মাইকী আপোনালোকৰ সঁচাকে বৰ ফাল্টু মানুহ দেই একদম কাণৰ ওচৰতে চিঞৰি দিছে ভয় খাই গলোগে তই মতা নে মাইকী মোৰ চালা কেতিয়াবা ডাউট হৈ যায় অকল ভয়কে খাই থাক হ'ব দিয়ক বল 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 আমাৰ দেৱী কিনা আচল মানুহটোৱে আহি গ'ল চালা এতিয়া আমি গৈ থাকিব পাৰো চলো ৰ'ব ঘটিয়াম কাটিয়া পোৱালীকেইটা আহি আছে নহয় সিহঁতক এৰি থৈ গলে আকৌ বেয়াই পাব গাড়ীটোত পটাপট সিহঁতি চালা পাই যাবহি তহঁতি ক'ত কেনেকে যাও গৈ থাক মই হলে আগতহে বহি যাম দেই নাই আকচিতত আমি বহিম ভদ উঠনিয়ে পাতি থৈছো তাৰ কথা শুন দেৱী আনিবলৈ যোৱা চালা মেইন মানুহজন মই আগত বহি নগৈ কি পিছফালে উঠি যাম নাই গোটেই দেৱী ভাগ মই কিনিমগে মইতো অলপ হেভিকে যাব লাগিব না আগত উঠি মানে কি কয় ৰাইজ
গাড়ীটো তই হৈ গীতা ঘটিয়াম হতিও পালেহি বল বল জয় দুৰ্গা মাইকী বাপৰে জয় ধ্বনিৰে দেখোন একদম আকাশ পাতাল কপাই আছ তহঁতি ঐ ঘটিয়া মোৰটোত গাড়ীটোত সোনকালে নহলে কিন্তু এৰি থৈ যামগে এতিয়া ঐ মোক এৰি থৈ গলে তহঁতি চালা দেৱীয়ে দাঙিব নোৱাৰিবি বলক বলক দেবেন কাটি হৈ গ'ল ঐ ৰাম কানু ঐ চেকেলি চুকৰ অৰ্ডাৰটো হ'ল নে কি ঐ কমপ্লিট হৈ গ'ল বাবা ৰেডি আছে ৰ'দৰ ফালে উলিয়াই দিলো আহি আৰু ডাইৰেক্ট গাড়ীত উঠাই লৈ যাব পাৰিব মজা বম চালিয়া হৈছে বে ঐ ৰাম কানু তোৰ যে হাতত হৈ থাকে যাদু আছে বে হাই লাখ দেৱী মা মোৰ আগত প্ৰকট হৈ আছে ৰকম লাগিছে জয় দুৰ্গা মা ঐ ৰাম কানু ঐ যা তই বাকী দেৱীবোৰত লাগগে অলপ পিছত যে দেৱী নিবলৈ অহা মানুহ ভিৰ লাগি থাকিব তই সোনকালে পটাপট ফিনিচিংবোৰ মাৰগে যা অকে বাবা চেঙেলি চুকৰ মানুহ পালেহিয়ে ঐ গাড়ীখন এইডোখৰলৈকে বেক কৰি লৈ আনা ঐ ইয়াতে লুট কৰি ল'বা তোমালোকৰ ইজি হ'ব গৈ থাক দেবেন মই এফালে মাথা উলিয়াই চাই আছো একো নাই বল যাব চলো দেৱী ভাগ কিন্তু বৰ ধুনীয়া দেই ভৱেন দা একদম ৰিয়েল ৰকম বনাইছে ন দেৱী ভাগলে চাই কিবা পূজা এবাৰ গৰম হ'ব যেন পাইছো ঐ দেৱী ভাগ আকৌ আমাৰ দদৈহে দিছে গম পাও নাই ৰঙাই কমেও 1 লাখ মান লৈছে চাগে চেলফি তাহিটো চালা 1 লাখৰ কথা কবলৈ আহে ঐ 22,551 টকা হেৰো হ'ব থক মই বৰ ফিতাহি মৰা নাই মই নেজানো কাৰণেহে বলক সোনকালে ঘটিয়াম কাটি গজেন কাটি দেৱী ভাগ ধৰি মেলি উঠাবগে লাগে ঐ ৰ তহঁতি কোনে কোনে গা ধোৱা নাই এতিয়াই হাত দাং আমি হলে ধুই আহিছো দেই মই নাই ধোৱা ঐ গজেন কাটি কিবা হ'ব নেকি কিবা হ'ব মানে নেপায় তই গা নোধোৱাকে ভগৱানক চুবি নেকি নাই তই নাহিবি ইয়াতে ৰৈ থাক একো নহয় কেম্প কাটি আহা গাটোক লৈ কি কথা আছে মনটো শুদ্ধ হলেই হ'ল আমার ছাড়া ঘটে নাম কাটে ঠিক করছে মনটো শুদ্ধ হলে হলে গজেন কাটি ছাড়া মনটো একদম লেতরা পিছলে নাদিবি ঐ দেৱীতে লাগিব জয় দুৰ্গা মাইকী কেনেকুৱা ভালে আছে আছো দেই একদম দুৰ্গা মা কৃপাত একদম ভালে কুশলে আছো পাই বাপৰে বাপ আপোনাকো মানিব লাগিব দেই দেৱী ভাগ একেবাৰে হাইলাখ বনাইছে লৰা তাৰ হৈ পতককে দেৱী ভাগ উঠাহি গাড়ীত মই পইচা পাতি কথাটো পাতি লওঁগে পাতিবলে আৰু কি আছে কৈ থৈ আছে চোন সেইদিনা দামটো আপোনাক হলেও বলক কিবা এটা মিলা মিলি কৰিব নহব দেই দাম দৰ পাতি মেলি সিমানটো কৈছিলো আপোনালোকক আৰু তাতকে কমাব নোৱাৰো হলে পূজা নামতটো দিব পাৰিব কিবা এটা ভদবুৰাটো কম নহয় ইয়াক এতিয়া পুৰা চুনা লগাবগে পটাপট গাড়ীত উঠাব লাগে যাব লাগে লক একদম খুচুৰি পইচাও আছে দেই টেকেলি চেকেলি ভাঙি আনিছো 22,551 টকাৰ পৰা 2,000 টকা আমাৰ চান্দা কাটিলো বাকীটো ইয়াতে আছে লক আপুনি ইমান ডাঙৰ মূৰ্তি বেপাৰীটো হৈ 2,000ৰ কাৰণে কান্দিছে যে তেনেকুৱা একো নহয় খালি বৰ খুচুৰি পইচা দিলেও এইখিনি হিচাপ কৰোতে মোৰ আজি এদিন এবেলা যাব এইটো মই থৈ আহিছো পটককে আপুনি বলকচোন এইটো সঁচাকে বৰ মৰ্চিকতা মূৰ্তি বেপাৰী 2,000 টকাহে কাটিছো চান্দা কিবা তহঁতি কিন্তু চালা গাড়ীত উঠি পুৰা ডেন্স মাৰিছ মোৰ গাড়ী হলে নাভাঙিবি দেই বঢ়িয়া ভাঙি পঠিয়া চালা দেবেনৰ গাড়ী নাচি হেৰি কৰো আমি গৈ থাকো তেতিয়াহলে দেই যায় ঠিক আছে দিয়ক গৈ থাকক মনত কিবা অসন্তোষ থাকিবই নেকি আকৌ নাই বল দেবেন বল যাওঁ সোনকালে মানুহজন সঁচাকে বৰ ফাল্টু মানুহ দেই চান্দা লৈছো বুলি ফাউককে 2,000 টকা কাটিয়ে দিলে নহয় এনেকুৱা কাষ্টমাৰবোৰ আহিলে সঁচাকে একদম মাথাটো বেয়া হৈ যায়